ফ্ৰেন্ডছ আজি গৈ আছোঁ ঢলা শদিয়া দলঙলৈ চাইকেলতে গৈছোঁ ঘৰৰ পৰা ওলাওঁতে ইমান ৰ'দ দিয়া নাছিলে এতিয়াতো ফাটাফাটি ৰ'দ পূৰা মানে টিকা ফটা ৰ'দ আৰু বিৰাট গৰম লাগিছে আমাৰ ঘৰৰ পৰা প্ৰায় 60-70 কিলোমিটাৰমান হ'ব টোটেল অহা যোৱা তো গৈ আছোঁ তো ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে ৰূপাইৰ পৰা দলঙলৈ অহা যিটো ৰাস্তা সেই ৰাস্তাটো কিন্তু চাইকেলিঙৰ কাৰণে বেষ্ট বুলিয়ে ক'ব লাগিব কাৰণ ৰাস্তাটো সেনেকৈ ক'তো ভঙা বা হেৰি নাই ভালেই ৰাস্তাটো তো চাইকেলিং কৰি ভালেই লাগিছে বাৰু খালি ৰ'দটোহে বহুত কাৰাকৈ ওলাইছে ঘৰৰ পৰা আহোঁতেতো এনেকুৱাকৈ ওলোৱা নাছিলে এতিয়া শুনিছোঁ ৰূপাইত বৰষুণে দিছে বুলি কৈছে ইয়াতো পূৰা ফাটাফাটি ৰ'দ তো হ'লেও গৈ থাকিব লাগিব এনেকৈ চ' গৈ আছোঁ এতিয়া ডিপু ফেক্টৰী পাৰ হৈছোঁ তো তালা পালোঁহি আৰু লাহেকৈ এই সোঁহাতে এইটো কাকপথাৰলৈকে যাব পাৰে আজিকালি ওচৰ হ'ল কাকপথাৰলৈ ৰূপাইলৈ নোযোৱাকো কাকপথাৰলৈকে যাব পাৰে এইটো এই সোঁহাতে হেৰি গ'লে কাকপথাৰ যাব পাৰে এতিয়া ডাঙৰ পথাৰখন পালোঁহি খেতি এতিয়ালৈকে নাই আকৌ ষ্টাৰ্ট নাই আকৌ খেতি আৰু কেইদিনমান পিছত কৰিব চাগে কিছুমান জেগাত হাল বাইছে বাৰু আৰু নাই ৰোৱা এতিয়ালৈকে এইবোৰ ঢলা পাই গ'লোহি আমিতো টাউন ফালে নাযাওঁ আমি দলং ফালেহে যাম তো এই বাওঁহাতৰ দিগি ঢলা টাউনলৈ যায় আৰু সোঁহাতৰ দিগি দলঙলৈ যায় আমি তো দলঙলৈহে যাম তো আমি সোঁহাতে সোমাই দিলোঁ মই দলংখন আহি পাই গ'লোহি তো দেখিছে এখন দলংখন ঢলা শদিয়া দলং 30-35 কিলোমিটাৰমান চাইকেল মৰাৰ পিছত পালোঁহি দলংখন ৰ'দটো তামাম ৰ'দ বিৰাট গৰম লাগিছে আৰু চাইকেল মাৰি গৈ আছোঁ আৰু এই দলংখন পোৱা ঠিক 3-4 কিলোমিটাৰমান আগৰ পৰা কথা এটা মন কৰিছোঁ খুব জোৰকৈ বতাহ এটা বলিছে আৰু সেই বতাহৰ কাৰণে কি হৈছে চাইকেল চলাবলৈ অলপমান দিগদাৰ হৈছে এনেই যেনেকৈ আমি নৰ্মেলকৈ চলাওঁ তাতকৈ অলপ মানে বেছি জোৰকৈ পেডেল মাৰিব লগা হৈছে আৰু আপোনালোকে শুনিব চাগে যেতিয়া মোৰ মাতটোৰ লগত এটা ফুৰকৈ এটা আৱাজ এটা শুনিব তো খুব জোৰকৈ বতাহ এটা বলিছে যদিও চলাবলৈ ভালেই লাগিছে বাৰু খালি ৰ'দটোহে ৰাতিকৈ চোকাকৈ ওলাইছে আৰু ইয়াত দলংখনত ছাঁ বুলিবলৈ জেগাই নাই চোন ইয়াত ৰখিবলৈ বা ক'ৰবাত অলপমান বহিম দেই অথনি প্ৰায় পৰা আহোঁতে ইমান চোকা নাছিলে ৰ'দটো এতিয়া এই দলংখন পালং এই দলংখনত দেখিছোঁ বেছিহে মানে চোকা হৈ গৈছে ৰ'দটো এই তামোলবোৰ ডাঙৰ হ'লে দলঙৰ পৰাই ছিঙিব পৰা হ'ব ৰ'দটো বিৰাট টানকৈ ওলাইছে গৰমো লাগিছে ভাগৰো লাগিছে অলপমান ৰ'দ হ'লোঁ যি হ'লেও ক'ৰবাত অলপমান বহি লওঁ যি হ'লেও যি নহ'লেও
ইয়াত বহিলোঁ যদিও এই পকাখন বৰ গৰম, দলঙৰ এখন বিৰাট গৰমহে লাগিছে। এই দলংখনৰ দীঘল প্ৰায় 9 কিলোমিটাৰ। তাৰপৰা এই দলংখন দেখিবলৈ অলপমান ইংলিছ আখৰ এছটোৰ নিচিনা দেখিবলৈ। তাৰপৰা ইণ্ডিয়াৰ ভিতৰত চবতকৈ দীঘল এই দলংখন, নদী দলঙৰ ভিতৰত। তাৰপৰা এছিয়াৰ ভিতৰত 2 নম্বৰ নেকি, চীনত এখন আছে হপায় দীঘল দলং। তাৰপৰা এই দলংখনত লাইট কেলৈ নাই লগোৱা জানো, এইটো কিবা ডিফেন্সৰ কিবা চিকিউৰিটি হেৰিৰ কাৰণে নাই লগোৱা নেকি। বেলেগ দলঙৰ নিচিনা ইমান দীঘল দলং হৈও ইয়াত লাইট এটা নাই, সেইটো চৰকাৰেহে জানিব। বাকী কিন্তু দলংখন বাকী দলঙতকৈ বহল আৰু দেখিবলৈও ড্ৰোনত দেখিবলৈতো বহুত ধুনীয়া। ড্ৰোন থকা হ'লেতো দেখুৱাব পাৰিলোঁ হ'লে, ড্ৰোন নাই। তাৰপৰা সেই ওচৰত আইলেণ্ড কেইটামান দেখিছোঁ, সৰু আইলেণ্ড এইকেইটা। এইকেইটা যিমান পানী হ'লেও ইয়াত সেইকেইটা থাকি যায়। এতিয়াতো পানী পূৰাই আছে বুলি ক'ব পাৰি, পূৰা বাৰিষা আৰু এতিয়া। বাকীনো বাৰুৱে লাগিছে। এই বতাহটোৱে এনেই নৰ্মেল স্পীডতকৈ অলপমান স্পীড কাটি দিছে, বেছিকৈ পেডেল মাৰিব লগা হৈছে। এই মাজৰডোখৰত বেছি বতাহ মাৰিছে। তো চাং দলংখনৰ একেবাৰে লাষ্টলৈকে যাম হপায়, গৈ মেলি আহিলোঁ যেতিয়া 4-5 কিলোমিটাৰ কাৰণে কিটো আৰু ঘূৰি যামগৈ, লাষ্টলৈকে যামেই। ইমান দফা আহিলোঁ যেতিয়া চাইকেল মাৰি কেলে নোৱাৰিম। তো গৈ আছোঁ, ৰ'দটোতো ৰ'দেই আৰু তামাম ৰ'দ। পানী অলপমান খাই লওঁ যি হ'লেও। ঘূৰি গৈছোঁ এতিয়া, কিমাননো দলংখনকৈ দেখুৱাই থাকিম বুলি পিনি। আপোনালোকো চাই আমনি পাব, অকল দলংখনকৈ দেখুৱাই আছে বুলি পিনি। আৰু এই দলংখনলৈ আহিলোঁ যেতিয়া আৰুতো বেলেগ দেখুৱাবলগীয়া নাই, ইয়াত দলংখনকৈ দেখুৱাই থাকিব লাগিব, আমনি পাব। সেইকাৰণে ঘূৰি দিলোঁ। বতৰটো অলপ হেৰি হৈছে, ৰ'দটো অলপমান আগত যিমানটো কাঢ়া আছিলে ইমান কাঢ়া নহয় এতিয়া। অলপ মানে ব্ৰাইটনেছটো অলপমান কমাই দিছে বেলিটোৱে, তো ভালেই লাগিছে বাৰু। খালি বতাহটোৱেহে ধৰি আছে এতিয়াও, মানে পেডেল অলপ বেছি জোৰকৈ মাৰিব লগা হৈছে। তাৰপৰা এডোখৰমানত বৰষুণ পাম হপায়, বৰষুণ পালেতো ভালেই লাগিব। আৰু মানুহটো তিতিলোঁ, মোবাইলকেইটা নিতিতিবলৈ যোগাৰ আছে বাৰু। এইটো যোগাৰ, এই পলিথিন লৈ আহিছোঁ হেণ্ডেলত বান্ধি পিনে, টেনশ্যন নাই। মোবাইল ইয়াতে সোমোৱাই ল'ম, সোমোৱাই কিনে পূৰা টাইটছে গাঁঠি দি ল'ম, গাঁঠি দি মেলি পকেটত ভৰাই ল'ম। ভুম যিমান টানকৈ বৰষুণ দি থাকিলেও দি থাক, তাৰপৰা দৰকাৰ নাই। মানুহটোতো এনেও পমি নাযাওঁ, খালি মোবাইলকেইটা তিতিলেহে দিগদাৰ। মোবাইলকেইটা আকৌ বনাব লাগিব, হেৰি কৰিব লাগিব। पहली नजर में कैसा जादू कर दिया, तेरा बन बैठा है मेरा जिया, जाने क्या होगा ইয়াত কুকুৰে পাৰ হৈ গৈছিল গাড়ী। চাইকেলিংটো এনেই ওচৰে পাঁজৰে কাকপথাৰ, ৰূপাইবাৰ কাকপথাৰ, তালাপ, ডুমডুমা এইখিনিতো এইকেইদিনমান হ'ল কৰিয়ে থাকোঁ বা কৰিয়ে আছোঁ। তাৰপৰা আজি অলপ দৈলৈ আহিবলৈ মন গ'ল, এই ঢলা শদিয়া দলঙলৈ। তাৰপৰা নেক্সট আৰু চাং ক'লৈ যাব পাৰোঁ। এবাৰ ভাবিছোঁ আৰু অলপ দৈলৈ যাম নেকি বুলি পিনে। ডিব্ৰুগড় হয়তো জগন্নাথ মন্দিৰ যাবলৈ পাৰোঁ, তাৰপিছত আৰু তাতকৈ আৰু দূৰলৈও যাব পাৰোঁ। তাৰপৰা ভাবি আছোঁ মুঠতে
অকলে যাব পাৰোঁ। তাৰপিছত হয়তো নামচাই ফালেও যাব পাৰোঁ। খালি নামচাই ফালে এটা অলপ হেৰি লাগে আৰু হয়তো পিছত সেইডোখৰ অলপ ওখ হ'ব নেকি জেগাডোখৰ, পেডেল মাৰিবলৈ হেৰি মাৰিবলৈ দিগদাৰ হ'ব নেকি। এনেই গাড়ীত বা বাইকত যোৱা হয় কাৰণে অনুভৱ নহয়, নাজানো। খালি চাইকেল মাৰিলে মানে এতিয়া এডোখৰ ঘূৰি লোৱাৰ পিছত ঘূৰি অহাও নহ'ব, যোৱাও নহ'ব, পিছত নোৱাৰিম। সেইকাৰণে ভাবি লৈছোঁ কি হয়। খালি ডিব্ৰুগড়লেখা মাৰি দিম বাৰু, তালেখা যাম। তাৰপৰা তাতকৈ আৰু দূৰলৈ হ'লেও মাৰিম, চাই লওঁ এই অসমৰ ভিতৰত হ'লে মানে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট, আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। প্ৰায় অহা যোৱা 70-80 কিলোমিটাৰমান হ'ব। ইমান ৰ'দত চাইকেল মাৰি আহি মেলি ভিডিঅ'টো বনাইছোঁ। তো অলপ মৰম দিব, দৰে ভাই বন্ধু হেৰি বুলি কিনে। তো ছাপোৰ্ট কৰিব অকণমান, আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি ভিডিঅ' বনাই যাব পাৰিম। আৰু যদি কোনোবা আৰু নতুনকৈ ইউটিউব হেৰি কৰিছে বা নতুনকৈ কৰিম বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰিব, সহায় কৰিম। পাওঁ যিখিনি নোৱাৰোঁ সেইখিনিতো, যিখিনি পৰাখিনি সহায় কৰি দিম, নোৱাৰাখিনি বাৰু নাজানো বাৰু, নজনাখিনি লাগিলে একেলগে শিকিম। তাৰপিছত ছাবস্ক্ৰাইবটো কৰি দিবই, আৰু ভিডিঅ'টো পূৰা সম্পূৰ্ণ চাব। তো ধন্যবাদ।